সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে যাতে ৰঙেৰে উপচি পৰে তাৰে কামনা কৰিছোঁ। আজিও হৈছে গৰু বিহুৰ দিনা আমি কেনেদৰেনো পাৰ কৰিলোঁ আজিৰ দিনটো তাকে আপোনালোকক দেখাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেতিয়াহ'লে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লাও খা বেঙেনা খা বছে বছে বাঢ়ি যা, লাও খা বেঙেনা খা বছে বছে বাঢ়ি যা। এতিয়া গৰু গা ধুৱাই আহি মই এয়া মাখিয়তীয়ে ঘৰৰ সকলো বাহিৰে ভিতৰে বেৰত মানে এনেকৈ মাখিয়তীয়ে কোবাই দিব লাগে বুলি, তেতিয়া মহ দাহবোৰ অলপ কমে। সেইটো কাৰণে মই সকলোতে বাহিৰে ভিতৰে সকলোতে মই বেৰত এনেকৈ মাখিয়তীয়ে কোবাই দিছোঁ। আৰু এইফালে গৰু বিহুৰ দিনাখন দুৱাৰ দলিত বোলে কি টিকনি বৰুৱা আঁৰিব লাগে। এইফালে আগফালে পিছফালে সকলোতে। এইফালে আমাৰ আমলৈটো পাৰিলে চাওকচোন, ইমান ধুনীয়া বহুতখিনিয়ে ওলালে। তোৰবোৰ ইমান ধুনীয়া, মোৰ কিন্তু খাই বহুত ভাল লাগে। আপোনালোকে ভাল পায়নে প্লিজ কমেণ্ট কৰি জনাব। এতিয়া আমাৰ বেটিকে কণী যুঁজাই। কোন হাৰিলে? দদ হাৰিলে। এবাৰ বেটি মাৰি দিয়া। ৱা দদ হাৰিলে, বেটিয়ে জিকিলে। আৰু আমাৰ এয়া প্ৰতিটো বিহুতে মানে মাঘ বিহু হওক বহাগ বিহু হওক মানে আমাৰ মৃতকৰ সকামটো দৌতি আইতা সকামটো আমাৰ এনেকৈ কৰা হয়। এয়া আমি কৰি আছোঁ সেৱা। আৰু এইফালে আমি মাক দেউতাক সেৱা কৰি লৈছোঁ। আমাৰ হাজবেণ্ড মই আৰু বেটি আমি তিনিটাই কৰিছোঁ সেৱা। আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কোনোবাই চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব নাপাহৰিব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।